ব্যস্ততাপূৰ্ণ জীৱনশৈলী আৰু দুৰ্বল খাদ্য অভ্যাসৰ বাবে আজিকালি পাচনতন্ত্ৰৰ সমস্যা অতি সাধাৰণ হৈ পৰিছে। বেছিভাগ মানুহে পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে। হজম বেয়া হোৱাৰ ফলত গেছ, বাৰ্ণ, বদহজম, পেট ফুলা, পেটৰ বিষ, কোষ্ঠকাঠিন্য আৰু বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি হয়। অৱশ্যে খাদ্যত কিছুমান বিশেষ মছলা আৰু বনৌষধি ব্যৱহাৰ কৰিলে আপোনাৰ দুৰ্বল হজম শক্তি শক্তিশালী হ'ব পাৰে। গতিকে চাওক কিছুমান মছলা আৰু বনৌষধি হজম শক্তি শক্তিশালী কৰিবলৈ সক্ষম হ'ব পাৰে। 1 নম্বৰ জিৰা। হজম শক্তি শক্তিশালী কৰাত জিৰা অতি ফলপ্ৰসূ। জিৰাৰ এণ্টি-ইনফ্লেমেটৰী গুণ আছে, যিয়ে পেটৰ বিষ আৰু অস্বস্তি দূৰ কৰাত সহায় কৰে। গতিকে গেছৰ সমস্যা আৰু পেট ফুলাৰ দৰে পাচনতন্ত্ৰৰ সমস্যা দূৰ কৰাৰ কথা আহিলে জিৰা অতি জনপ্ৰিয় ঘৰুৱা ঔষধ। জিৰা তিয়াই থোৱা পানী বেছিভাগ ভাৰতীয়ই ঘৰতে সেৱন কৰি হজম শক্তি উন্নত কৰিছে। 2 নম্বৰ হালধি। পাকঘৰৰ আটাইতকৈ প্ৰয়োজনীয় উপাদানসমূহৰ ভিতৰত হালধি অন্যতম। হজম শক্তি শক্তিশালী কৰাত হালধিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। হালধিত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট, এণ্টিভাইৰেল, এণ্টিবেক্টেৰিয়েল, এণ্টিফাংগেল, এণ্টি-কাৰ্চিনোজেনিক, এণ্টি-মিউটেজেনিক আৰু এণ্টি-ইনফ্লেমেটৰী গুণ থাকে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত হালধিয়ে সহায় কৰে। 3 নম্বৰ আদা। আদা এক উৎকৃষ্ট বনৌষধি। আদায়ে ভাল হজম শক্তিত সহায় কৰে। ইয়াৰ বিষ নিৰাময় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ গুণ আছে। পেটৰ বিভিন্ন সমস্যা নিৰাময় আৰু হজম শক্তি উন্নত কৰাত আদা ফলপ্ৰসূ। ইয়াৰ উপৰিও আমি সকলোৱে জানো যে চৰ্দি, কাহ আৰু ডিঙিৰ বিষ কমোৱাটো আদায়ে অতি ফলপ্ৰসূ। 4 নম্বৰ নহৰু। হজম শক্তি উন্নত কৰিব পৰা বনৌষধিৰ ভিতৰত নহৰু অন্যতম। নহৰুত এণ্টি-ইনফ্লেমেটৰী, এণ্টিবায়টিক আৰু এণ্টিবেক্টেৰিয়েল গুণ আছে। আমাৰ পাচনতন্ত্ৰ শক্তিশালী কৰাৰ লগতে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰাত সহায় কৰে নহৰুৱে। তদুপৰি পাচনতন্ত্ৰৰ বিভিন্ন সমস্যাৰ নিৰাময়তো নহৰু অতি সহায়ক। 5 নম্বৰ মেথি। মেথিয়ে ভাল হজম শক্তিত সহায় কৰিব পাৰে। মেথি ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্টৰ এক উত্তম উৎস, যিয়ে শৰীৰৰ পৰা ক্ষতিকাৰক বিষাক্ত পদাৰ্থ বাহিৰ কৰি দিয়াত সহায় কৰে। তদুপৰি মেথিৰ লুব্ৰিকেটিং গুণ পেট আৰু তন্ত্ৰ শান্ত কৰাত অত্যন্ত সহায়ক। 6 নম্বৰ ইলাইচি। গধুৰ আহাৰ খোৱাৰ পিছত ইলাইচি এটুকুৰা মুখত ভৰাই দিলে ফল পাব। তদুপৰি ইলাইচিত থকা ৰাসায়নিক পদাৰ্থই অন্ত্ৰক সক্ৰিয়ভাৱে কাম কৰাত সহায় কৰে। পেটৰ বিভিন্ন সমস্যা যেনে বদহজম, গেছ আৰু কোষ্ঠকাঠিন্য ৰোগ নিৰাময়ত ইলাইচিয়ে অত্যন্ত সহায় কৰে। 7 নম্বৰ ডালচেনি। হজম শক্তি আৰু খাদ্যৰ পৰা পুষ্টিকৰ পদাৰ্থ শোষণ কৰাত ডালচেনি অতি ফলপ্ৰসূ। ডালচেনিত বেক্টেৰিয়া প্ৰতিৰোধী গুণ আছে, যিয়ে আভ্যন্তৰীণ সংক্ৰমণ প্ৰতিৰোধ কৰে আৰু গেষ্ট্ৰাইটিক নলীক সুৰক্ষা দিয়ে। 8 নম্বৰ হৈছে জালুক। জালুকত পাইপেৰিন থাকে, যিয়ে পাচনত সহায় কৰে আৰু পেটৰ এনজাইমক উদ্দীপিত কৰে, যিয়ে খাদ্যত উপস্থিত প্ৰটিন পাচনত সহায় কৰে। ইয়াৰ উপৰিও বদহজম, পেট ফুলা, গেছ আদি পেটৰ সমস্যা দূৰ কৰে। 9 নম্বৰ ফেনেল অথবা চফ বা মৌৰী। চফে গেছ, হৃদৰোগ, বদহজম, পেট ফুলা আৰু অন্যান্য পাচনতন্ত্ৰৰ সমস্যা দূৰ কৰাত সহায় কৰে। তদুপৰি চফে সেৱনে বমিৰ পৰা উপশম দিয়ে আৰু লগতে এচিড ৰিফ্লেক্স শান্ত কৰাত সহায় কৰে। চফ প্ৰাকৃতিক এণ্টিস্পাজমোডিক আৰু পেটৰ ক্ৰেম্পৰ পৰা উপশম দিয়ে। পেটৰ বিষ কমোৱাটো সহায় কৰে। 10 নম্বৰ অশ্বগন্ধা। অশ্বগন্ধা আয়ুৰ্বেদৰ এক উৎকৃষ্ট বনৌষধি। আয়ুৰ্বেদৰ মতে অশ্বগন্ধাই প্ৰদাহ কমায় আৰু লগতে হজম শক্তি শক্তিশালী কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে। আশা কৰোঁ ভিডিঅ'টো চাই আপুনি বহুত উপকৃত হৈছে। আপোনাৰো যদি
বদ হজমৰ সমস্যা আছে বা পেটৰ যিকোনো ধৰণৰ সমস্যা আছে ইয়াৰ ভিতৰত যিকোনো এটা ৰেমেডি আপুনি ট্ৰাই কৰি চাওক আপুনি নিশ্চয় ফলাফল পাব ভিডিওটো লাইক এটা কৰিব নাপাহৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিওৰ আপুনি আপডেট পাই থাকে আৰু নতুন নতুন কথা শিকিব পাৰে আপুনি আপোনাৰ শৰীৰৰ যত্ন ল'ব পাৰে ঘৰত বহিয়ে ঘৰুৱা সামগ্ৰীৰে তেন্তে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ